নমস্কাৰ সমূহ অসমবাসী ৰাইজক আমাৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হে গাইজ, তো আজি আমি শ্বুটত গৈ আছোঁ। আমি আজি বিহু শ্বুট কৰিম। বিহু আহি আছে, তো ফটোশ্বুট কৰিম আমি এতিয়া। তো আমি ৰেডি হৈ গ'লোঁ। এতিয়া নাচনীবিলাক আহি আছে আৰু আমাৰ আক্তৰ ভাই আছে, সুনীল আছে আৰু আমাৰ পিকু আছে। আমি আজি ফটোশ্বুট কৰিব যাম। আমি ক'ত ফটোশ্বুট কৰিব যাম তোমালোকে কোৱা? বেছি দূৰ নহয়, পাহাৰৰ কাষত। পাহাৰখন আপোনালোকে ইয়াৰ পৰা দেখিব পাৰিব। এইখন পাহাৰৰ ওচৰত আমি ফটোশ্বুট কৰিব যাম। আমাৰ নাচনীবিলাক আহি আছে, নাচনীবিলাক ওলাব আৰু। তো গাইজ, এতিয়া আমি ৰখি আছোঁ আমাৰ নাচনীবিলাক, আৰু আহিছে নাচনীবিলাক আহি আছে। আৰু আমি চবেই এতিয়া গাড়ীত বহি আছোঁ। ইপিনে বহি আছে, ইপিনে বহি আছে, ইপিনে আমি বহি আছোঁ। এয়া আমাৰ নাচনীবিলাক আহি আছে। তো নাচনী পূৰা ৰেডি, একদম ধুনীয়াকৈ সাজি আহিছে, কিন্তু চাগে গগনা আনা নাই। তো আমাৰ নাচনীবিলাকে গাড়ীত বহিছে এতিয়া। আমাৰ গাড়ীত জাগা নাই। আমাৰ নাচনীবিলাক আজিকালি ভাল ভাল খাইতো, সেইটো কাৰণে জাগা হোৱা নাই। তো এতিয়া আমি যাই আছোঁ, আপোনালোকে চাব পাৰিব। আমি গুৱাহাটীত বোলে ফটোশ্বুট কৰিব যাই আছোঁ, ইয়াতে কৈ আছে, কিন্তু এইখন পাহাৰৰ কাষত যাম আমি। আমাৰ ইপিনে পৰা ওচৰ হয়, আমি ইপিনে যাম অলপ, এনেই অলপ ৰাইডত ওলাইছোঁ আমি। আমি ইয়াতে পথাৰত ৰেডি হৈ আছোঁ, আৰু আমাৰ নাচনীবিলাক অলমষ্ট ৰেডি হৈ আহিছে ধুনীয়াকৈ। নাচনীবিলাকক দেখাব পাৰি ধুনীয়াকৈ বান্ধি আছোঁ, আৰু টঙালি সদায় ৰাইট চাইডে বান্ধিব লাগে। এতিয়া মই টঙালিখন বান্ধি দেখাই আছোঁ আপোনালোকক। সমানকৈ ল'ব আপোনালোকে। লোৱাৰ পিছত ইয়াতে লাহেকৈ গিঠু দিব এটা, তাৰপিছত ইপিনে পৰা লৈ কেনে সোমাই কেনে থৈ দিলে হৈ গ'ল। বাছ অলমষ্ট ৰেডি। আৰু পিছপিনে এইখন নিজে বান্ধি ল'ম, আৰু বেলেগে বান্ধি দিব নালাগে। তো আমাৰ মাজত এতিয়া আমাৰ ছিংগাৰ আহি পাইছে। আমাৰ ছিংগাৰে এতিয়া আপোনালোকক গান গাই শুনাব। এতিয়া হাই ঐ ললিতি, এ হাই ঐ ললিতি, পুৰা ছাতা দি পুৰা ফটোশ্বুট কৰি আছে। আৰু এইটো আমাৰ এটা নাচনী, আমাৰ নাচনী যিহেতু, সেইটো এটা জুম কৰি দেখাই দিওঁ অকণমান। ইপিনে ফটোশ্বুট হৈ আছে। অলপ বেগ যাচোন মমি, হ'ব হ'ব হ'ব। অলপ ইফালে হ'ব।
মনিতে বেয়া হৈছে মন কান্ধত ল'ব নোৱাৰো এনকে লয় তো গোটা কিবা নিচিনা দেখছে এই পিছফালে দিল অ দে পৰি ধুল যাম পাইছে গাই গাই আপনি বাজা একশন থাকো গান কো আমার পিকু আমার গান কো এ হায় হায় লালিপিয়া হায় গোলাপ ফুলের পাহি যেন ওই তুরে নুই হাহিতি ওই তুরে নুই হাহিতি ওই দেখি পালুলি গাঙর রাতি নমস্কার ইটুল দাদাৰ গান ইটু দাদাৰ ও খেতি ধুনীয়াকৈ পজ দিছে ও ৱাও বতাহ কি ধুনীয়া ধুনীয়াকৈ ফটো তো পৰহি বিহু আপোনালোকে সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এইবাৰ বিহু পুৰা ফালি দিম মানে বহুত ভাল হ'ব চাগে কাৰণ যোৱা বছৰ আমি বিহু কৰিব পৰা নাই ক'ভিডৰ কাৰণে তো এই বছৰ আমি ভালকৈ বিহু ৰিহাৰ্চেল বহুত ধুনীয়া হৈছে যদিহে আপোনালোকক ব্লগটো চাই কিনে ভাল লাগে তেতিয়াহ'লে আপোনালোকে আমাক বিহুত মাতিব পাৰে ইয়াতে এক্টৰৰ কণ্টেক্ট নাম্বাৰটো থাকিব তাতে ইয়াক কণ্টেক্ট কৰিলে হৈ যাব আৰু মোৰ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা তো এতিয়া আমাৰ ডলি স্মিতাই পষ্ট দি আছে ধুনীয়াকৈ তো আমাৰ ইতিমধ্যে আমাৰ ফটোশ্বুট কমপ্লিট হৈ গ'ল আমি ধুনীয়া ধুনীয়া ফটো উঠিছোঁ আপোনালোকে চাব পাৰিব আমাৰ ইনষ্টাত ফেচবুকত বা চবেই নিজৰ নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত আপোনালোকে আমাৰ ফটোবিলাক পাব আৰু আমাৰ গৌৰীক ফ'ল' কৰিবৰ কাৰণে আমাৰ ইনষ্টাগ্ৰামটো আপোনাৰ বায়'ত থাকিব ডলিকো ইনষ্টাত ফ'ল' কৰিবৰ কাৰণে চব বায়'ত থাকিব আপোনালোকে আমাক ফ'ল' কৰিব পাৰে আমাৰ ইনষ্টাগ্ৰাম আইডিটো আমাৰ বায়'ত থাকিব